AM সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰণে আপোনালোকে মোবাইল যোগে কেনেকৈ অনলাইন আবেদন কৰিব। আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। বন্ধুসকল, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এই ৱেবছাইটটোৰ ডাইৰেক্ট লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি এইটো ৱেবছাইটত আহিব পাৰিব। নহ'লে আপুনি গুগলৰ সাৰ্চ বাৰত লিখি দিব মাই LPG গেছ ইন লিখি আপুনি এইটো ৱেবছাইটত আহিব। ইয়াতে চাওক দিয়া হৈছে ফৰ LPG কানেকশ্যন। আপুনি ৰেজিষ্টাৰ ফৰ LPG কানেকশ্যনৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব, পেজটো লোডিং হ'ব। ইয়াতে আপুনি চাওক দিয়া হৈছে দুটা অপশ্যন। বন্ধুসকল, কাষত আপুনি চাব পাৰে দিয়া হৈছে উজ্জ্বলা বেনিফিচিয়াৰী কানেকশ্যন। আপুনি এইটো টিক লগাই দিব প্ৰথমতে। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে চাওক আই এগ্ৰি এটা বটন দিয়া হৈছে, আপুনি এইটো টিক লগাই দিব। তাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে আপুনি আকৌ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক দিয়া হৈছে লোকেশ্যন ৱেষ্ট। আপুনি এইটো টিক লগাই দিব। তাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে আপুনি আকৌ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক তিনিটা অপশ্যন দিয়া হৈছে। প্ৰথম দিয়া হৈছে ষ্টেট, তাৰ পাছত দিয়া হৈছে ডিষ্ট্ৰিক্ট আৰু দিয়া হৈছে ডিষ্ট্ৰিবিউটাৰ। বন্ধুসকল, প্ৰথমতে আপুনি ষ্টেটখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰ পাছত আকৌ আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। বন্ধুসকল, ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টখন সকলো ডিষ্ট্ৰিক্ট দিয়া হৈছে, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয় আপুনি চিলেক্ট কৰি ল'ব। তাৰ পাছত ইয়াতে আকৌ আপুনি শেষলৈ স্ক্ৰল ডাউন কৰি ডিষ্ট্ৰিবিউশ্যন আপোনাৰ যিটো হয়, ইয়াতে মোৰ এটা দেখুৱাই আছে, মই চিলেক্ট কৰি লৈছোঁ। তাৰ পাছত আপুনি ইয়াত তলত দিয়া নেক্সট অপশ্যনত ক্লিক কৰিব। বন্ধুসকল, নেক্সট অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন ফৰ্ম আহিব। ইয়াতে চাওক প্ৰথম যিটো দিয়া হৈছে আধাৰ নং। বন্ধুসকল, ইয়াতে প্ৰথম তিনিটা বক্সত আপুনি আধাৰ নম্বৰটো এণ্টাৰ কৰিব। তাৰ পাছত দিয়া হৈছে ফুল নেম। ইয়াত আপুনি প্ৰথমতে দিয়া হৈছে মিষ্টাৰ মিছ। বন্ধুসকল, ইয়াতে আপোনাৰ যিটো হয় আপুনি লিখিব। তাৰ পাছত লগত দিয়া হৈছে ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ইয়াতে আপুনি লিখি ল'ব। তাৰ পাছত দিয়া হৈছে ডেট অফ বাৰ্থ। বন্ধুসকল, ইয়াতে আপুনি কেলেণ্ডাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে সকলো ডেট অফ বাৰ্থৰ চিৰিয়েল আহিব, ইয়াতে আপুনি লিখি ল'ব। তাৰ পাছত দিয়া হৈছে কাষ্ট। বন্ধুসকল, ইয়াতে আপুনি চিলেক্ট অপশ্যনত ক্লিক কৰি সকলো কাষ্ট পাব, ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। যদি আপোনাৰ ইয়াত নাই তেন্তে আপুনি আদাৰ্ছটো চিলেক্ট কৰি ল'ব। ইয়াতে আপুনি তলত চাব পাৰে দিয়া হৈছে ৰেচন কাৰ্ড ডিটেইলছ। বন্ধুসকল, ইয়াতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে দিব, আৰু নিদিলে একো অসুবিধা নহয়। ইয়াতে চাওক ৰেচন কাৰ্ড ডিটেইলছত এটাও ষ্টাৰ মাৰ্ক দিয়া নাই। আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব দিয়া হৈছে ষ্টাৰ মাৰ্ক। হাউচ নম্বৰ। বন্ধুসকল, ইয়াতে আপুনি হাউচ নাম্বাৰটো দিব লাগিব। তাৰ পাছত দিয়া হৈছে টাউন বা চিটি। ইয়াতে আপোনাৰ গাঁওখনৰ নাম আপুনি লিখিব। তাৰ পাছত দিয়া হৈছে ষ্টেট নেম, ডিষ্ট্ৰিক্ট। বন্ধুসকল, ইয়াতে আপুনি পিনক'ড আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব আধাৰ নং। বন্ধুসকল, ইয়াতে আপুনি আধাৰ নম্বৰটো আকৌ এণ্টাৰ কৰি দিব। তাৰ পাছত আপুনি ইয়াতে চাব পাৰে দিয়া হৈছে IFC কোড। ইয়াতে আপুনি IFC কোডটো এণ্টাৰ কৰিব। কাষত যিটো বক্স দিয়া হৈছে কনফাৰ্ম IFC কোড। ইয়াতে আপুনি কনফাৰ্ম IFC কোডটো বহুৱাই দিব। তাৰ পাছত দিয়া হৈছে বেংক একাউণ্ট নং। বন্ধুসকল, ইয়াতে আপুনি বেংক একাউণ্ট নাম্বাৰটো লিখিব। তাৰ পাছত কাষত দিয়া বক্সটোত কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰটো আকৌ ভালদৰে চাই লিখি দিব। তাৰ পাছত দিয়া হৈছে ইউৰ নেম ইজ ইন বেংক। বন্ধুসকল, ইয়াতে আপোনাৰ একাউণ্টত যিটো নাম আছে আপুনি এইটো তলৰ বক্সটোত লিখি দিব। তাৰ পাছত দিয়া হৈছে LPG ডিটেইলছ, কানেকশ্যন ডিটেইলছ। বন্ধুসকল, ইয়াতে আপুনি কেজি ল'ব পাৰে, ইয়াতে আপুনি লিখি টিক লগাই দিব। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন প্ৰুফ অফ এড্ৰেছ। ইয়াতে সকলো ডকুমেণ্ট দিয়া হৈছে। আপুনি যিকেইটা ডকুমেণ্ট আছে ইয়াৰ মাজতে যিকোনো এখন চিলেক্ট কৰি ল'ব। ইয়াতে চাওক ৰেচন কাৰ্ড দিয়া হৈছে, আধাৰ কাৰ্ড দিয়া হৈছে, পাছপোৰ্ট দিয়া হৈছে, ভোটাৰ আই কাৰ্ড দিয়া হৈছে, আপুনি যিকোনো এখন চিলেক্ট কৰি ল'ব। তাৰ পাছত দিয়া হৈছে এড্ৰেছ প্ৰুফ আই ডি। আপুনি ভোটাৰ আইডিখন চিলেক্ট কৰি তলত দিয়া এড্ৰেছ প্ৰুফ ID, ইয়াতে আপুনি ভোটাৰ আই কাৰ্ডৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক দিয়া হৈছে আধাৰ UID। বন্ধুসকল, ইয়াতে আপুনি আধাৰ কাৰ্ডৰ UID নাম্বাৰটো লিখিব। লগত চুজ ফাইলত ক্লিক কৰি আপুনি ডকুমেণ্টখিনি আপলোড কৰিব লাগিব। ইয়াতে চাওক ব্ৰাউজাৰ দেখুৱাই আছে। ইয়াতে তলত দিয়া হৈছে এড্ৰেছ প্ৰুফ। আপুনি এড্ৰেছ প্ৰুফত কি ডকুমেণ্ট চিলেক্ট কৰিছিলে এই ডকুমেণ্টখন আপুনি চিলেক্ট ফাইলত ক্লিক কৰি আপলোড কৰিব লাগিব। বন্ধুসকল, ইয়াতে আপুনি JPG PNGৰ যোগে আপলোড কৰিব লাগিব। ইয়াতে চাওক চাইজ দিয়া হৈছে 300 KB। ইয়াতে আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব দিয়া হৈছে পাছবুক চাইজ ফটো। বন্ধুসকল, ইয়াতে আপুনি পাছবুক চাইজ এখন ফটো আপলোড কৰিব লাগিব। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিলে দেখিবলৈ পাব ডিটেইলছ অফ ফেমিলি মেম্বাৰ্ছ। ইয়াতে যদি আপুনি ফেমিলি মেম্বাৰ্ছ এড কৰিব বিচাৰে তেন্তে ইয়াতে আপুনি চিলেক্ট ৰিলেশ্যনশ্বিপত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ সকলো দিয়া হৈছে ছান এণ্ড ল। ইয়াতে আপুনি চিলেক্ট কৰি ল'ব। তাৰ পাছত তেওঁৰ নামটো দিব। তাৰ পাছত দিয়া হৈছে আধাৰ নম্বৰ আৰু ডেট অফ বাৰ্থ, লগতে এজ, আৰু ইয়াত আপুনি
আনভেলিড আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰ পাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন। ইয়াতে যদি আপুনি আকৌ আৰু এজন ফেমিলি মেম্বাৰ এড কৰিব বিচাৰে তেন্তে আপুনি এড মেম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ আপুনি ফেমিলি মেম্বাৰ এড কৰিব। ইয়াতে আপুনি গোটেইখিনি ফৰ্মখন ফিল আপ কৰাৰ পাছত ইয়াতে চাওক এটা বটন দিয়া হৈছে, আপুনি এইটো টিক লগাই দিব। তাৰ পাছত আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব। সো বন্ধুসকল এনেকুৱা আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা গেছৰ কাৰণে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।